चिरां जिल्लानि सान्थिपुराव बिटिआर गरखा समाजनि नैथि गायसनथाय सान फालिदों। बिटिआर गरखा समाज चिरां जिल्ला आफादनि बानजायनायाव खुंफुंनाय दिनैनि बे नैथि गायसनथाय सान फालिनायनि गेजेरजों बिटिआरनि सिङाव रायजो जानाय गरखा हारिनि जेंना, राजखान्थि, रांखान्थि मोनथाय बायदि आयदानि सायाव सावरायनाय जादों। दिनैनि बे हाबाफारिनि गेजेरजों बिटिआर गरखा समाजनि आफादगिरि उत्तम प्रधानआ फोरमायदों दि बिटिआर गरखा समाज आफाद दानायनि गुबै थांखियानो जाबाय बिटिआरनि सिङाव रायजो जाबोनाय गरखा हारिनि जेंना बोस्रांनाय, गरखा सुबुंफोरनो हानि मोनथाय होनाय, गरखा हारिनि थाखाय मोनब्रै बियाब हगारनाय, गरखा जौगाखां बर्ड बायदि दाबिफोरखौ मावफुंनांगौनि थाखाय बिटिआर गरखा समाजखौ दाफुंनाय जादों होननानै फोरमायो। हाबाफारियाव बिटिसिनि मावफुं सोद्रोमा रनजित बसुमतारी, एमएलए जयन्त बसुमतारी, बिटिआर गाहायनि ओएसडि सांग्रां ब्रह्म, एमसिएलए माधव चन्द्र सेत्रीआबो बाहागो लायो। বিশেষকৈ যোৱা 2 বছৰ আগত আমাৰ যিটো বিটিআৰৰ ভৌগোলিক পৰিসীমা বেলেগ, ইয়াৰ সামাজিক ব্যৱস্থা বেলেগ, ইয়াত ৰাজনৈতিক পেটাৰ্ণটো বেলেগ, গতিকে ইয়াত এটা কাম কৰিবলৈ আমাৰ গোৰ্খা সমাজৰ পৰা, গোৰ্খা জাতিৰ পৰা এটা স্বতন্ত্ৰ সংগঠনৰ অনুভৱ কৰা হৈছিল। গতিকে আমি বুদ্ধিজীৱীসকল তাত মানে সংগঠিত হৈ এটা সংগঠন আমি ইয়াত নিৰ্মাণ কৰিছোঁ। এইটোৰ নাম হৈছে বিটিআৰ গোৰ্খা সমাজ। ইয়াৰ পৰিধি অকল বিটিআৰৰ 5টা জিলা মাত্ৰ। গতিকে 21 আগষ্ট 2020 কাজাল গাঁৱত আমাৰ এই সংগঠনটো জন্মগ্ৰহণ হৈছিল। সেই গঠন হোৱাৰ পৰাই গোৰ্খা জাতিৰ হকে, গোৰ্খা সমাজৰ হকে এই সংগঠনে নিৰন্তৰ ৰূপে কাম কৰি আছে। গতিকে আজি ফাউণ্ডেশ্যন ডে ইয়াত হৈছে। চিৰাং জিলাই এই বিটিআৰ গোৰ্খা সমাজৰ দ্বিতীয় ফাউণ্ডেশ্যন ডেটো ইয়াত পালন কৰি আছে এই শান্তিপুৰত। গতিকে আমি ইয়াত বিভিন্ন গোৰ্খা জাতিৰ বিভিন্ন জনগোষ্ঠী ইয়াত উপস্থিত হৈছোঁ। গোৰ্খা সমাজৰ মানুহবিলাক এই এৰিয়াৰ চিৰাং জিলাত বসবাস কৰা মানুহবিলাক ইয়াত উপস্থিত হৈছে আৰু ইয়াত আমাৰ গোৰ্খা জাতিৰ কাৰণে এই জিলাত বসবাস কৰা আমাৰ বুদ্ধিজীৱী, আমাৰ সাহিত্যিক, সাংগঠনিক ব্যক্তিসকলে গোৰ্খা জাতিৰ হকে যি কাম কৰিছিল তেখেতসকলক বিটিআৰ গোৰ্খা সমাজে আজি সম্বৰ্ধনা বা অভিনন্দনো জ্ঞাপন কৰিছে। গতিকে এই কাৰ্যক্ৰম আজি ইয়াত আছিল। এই সংগঠনৰ মেইন কথা দাবী আছিল আগতে যিটো আমি তেনেকৈ জাতীয় মুদ্দা, জাতীয় মানে ডিমাণ্ডবিলাক আমি দাবী কৰিছিলোঁ। তাত আছিল ফাৰ্ষ্টত আছিল আমাৰ যিহেতু ইয়াত বিটিআৰত 5টা জিলাত গোৰ্খা জনগোষ্ঠীৰ মানুহ আছে। ইয়াত আমি ভূমি অধিকাৰটো সম্পূৰ্ণৰূপে পোৱা নাই। বিভিন্ন ক্ষেত্ৰত ভূমিৰ সমস্যা উৎপন্ন হৈ আছে। গতিকে আমি ভূমিৰ অধিকাৰ পাবলৈ আমি ডিমাণ্ড কৰিছিলোঁ। আমাৰ ইয়াত 5টা জিলাতে বহু সংখ্যক গোৰ্খা মানুহ আছে, খিলঞ্জীয়া গোৰ্খা মানুহ আছে, কিন্তু আজিলৈকে আমি আমাৰ এটাও এমচিএলএ বা ইএম বা এমএলএ জিকাৰ এনেকুৱা সমষ্টি নাই। গতিকে আমি এই চৰকাৰক আমাক কমেও 4টা সমষ্টি বনাই দিব লাগে বুলি আমি অনুৰোধ কৰি দাবী কৰিছিলোঁ। আৰু ঠিক তেনেকৈ যোৱা বেলিত আমি গোৰ্খা সমাজৰ পৰা এটাও এমচিএলএ জিকি অহা তেনেকুৱা পৰিৱেশ নাছিল। গতিকে এমচিএলএ জিকি অহাৰ পৰিৱেশ আমি দাবী কৰিছোঁ। ঠিক তেনেকৈ অন্যান্য সাহিত্যিক ডিমাণ্ড আছে। তেনেকৈ শৈক্ষিকত আমাৰ নেপালী এমএলএৰ শিক্ষকবিলাক আছে, যিহেতু অনাৰাৰী হিচাপে কাম কৰি আছে। আজিলৈকে তেখেতসকলৰ চাকৰি নিয়মীকৰণ হোৱা নাই, নিয়মীকৰণ কৰিব লাগে। আমাৰ ইয়াত যিহেতু 4টা জিলাত বহু সংখ্যক গোৰ্খা মানুহ ইয়াত বসবাস কৰে, ইয়াত এটা গোৰ্খা ডেভেলপমেণ্ট বৰ্ড লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। ঠিক তেনেকৈ বহু সংখ্যক কিবা সমস্যাবিলাক লৈ আমি 13টা চুক্তি বা দাবী কৰি এটা চুক্তিপত্ৰত স্বাক্ষৰ কৰি এই মানে আজিৰ চৰকাৰক আমি সমৰ্থন কৰি আছোঁ। গতিকে এই সমৰ্থনটো আমাৰ নিৰন্তৰ 5 বছৰলৈকে থাকিব। এইটোৱে আৰু।